কবিতাৰ শিৰোনাম এটা বেয়া সপোন। এটা বেয়া দিনৰ বেয়া ৰাতি বেয়া লগা এটা বেয়া সপোন দেখিছিলোঁ। যদুবংশৰ দৰেই পতন ঘটিছে এটা জাতি, এটা সভ্যতা। স্বৰ্গৰ স্বৰ্গদেউ চাওলুং চুকাফাই হুমুনিয়াহ কাঢ়িছে। হেংদাংধাৰী বীৰ লাচিতে বুকু ভুকুৱাই কান্দিছে। ৰংঘৰৰ ৰঙৰ চোতালত বহি দুখৰ চকুলুনি গৰাই। মোমায়েকক শিৰচ্ছেদ কৰাৰ কঠিন হৃদয়ৰ লাচিতক নেদেখিলে নকৰে কোনেও বিশ্বাস। ইমান মৰম তেওঁ তেজে তেজে, জাতিৰ বাবে, দেশৰ বাবে। গৰ্জি উঠিল চুকাফাই ভ্ৰুকুটিত নাক কোচাই। কপালে পাটকাই পৰ্বতৰ শুকান শিলা। তহঁতে নিজক পাহৰিছ হেৰো অসমীয়া জাত, বিজতৰীয়া হলি নিজৰ সাজপাৰ এৰি। পাট মুগা মেজাং কৰি তহঁতে পেলাইছ ভৰিয়ে মোহাৰি। নিজৰ দেহৰ অংগ কাটি ভায়ে ভায়ে আখেজা আখেজি। চক্ৰধ্বজ সিংহই কৰিলে প্ৰকাশ অপূৰণীয় আশা, কেতিয়াকৈ আকৌ খাবলৈ পাম অসমত সুখেৰে ভাত এগৰা। দেশখনত জুই জ্বলিছে, মানুহবোৰে ৰূপ লৈছে নিষ্ঠুৰ ডাইনচৰাছৰ। নিজৰ মাতৃভাষা নিজেই নাজানে, নিজৰ আত্মীয় নিজেই নিচিনে। গদাধৰৰ চকু দুখৰিল জয়সাগৰ পুখুৰীত। ইখনি দেশৰ শান্তিৰ বাবেই আলফুলীয়া জয়াই তেজিলে প্ৰাণ। লাই কোঁৱৰ ৰুদ্ৰসিংহই খেহাই খেহাই কলে, নৰিয়া পাতিৰ পৰাই বৰ অসম উদ্ধাৰৰ শেষ চেষ্টা তেওঁ সপোন হৈ ৰল। হেংদাঙত এতিয়া মামৰে ধৰিলে, বৰটোপ হিলৈধাৰী নিশকতীয়া দেহ। শুকাই কৰ্কৰীয়া দিয়া মস্তিষ্কৰ অসমীয়াই পাহৰি গৈছে নিজৰ জাতিৰ অস্তিত্ব। ৬০০ বছৰীয়া ইতিহাস ভূমিত সাজিছে বালিৰ দৌল, কৰিছে মৰুভূমি শ্মশানৰ আখৰা। আহোম স্বৰ্গদেউ তিৰস্কাই কপালে তলাতল ঘৰ। ঢৌত খলকনি উঠিল জয়সাগৰ শিৱসাগৰ পুখুৰীত। বা লাগি সুলকি গল সভ্যতাৰ ভুৱা চাপ অসমীয়া পোচাক। মই উলংগ হৈ পৰিলো যেন এটা নেজহীন বান্দৰ। মই মোক হেৰুৱাই মোকেই বিচাৰি চিঞৰি উঠিলো পাগলৰ দৰে। মোক বাৰু কোনোবাই কৰবাত দেখিছেনে? মই ক'ত হেৰালো, মই ক'ত হেৰালো? এটা বেয়া দিনৰ বেয়া ৰাতি বেয়া লগা এটা বেয়া সপোন দেখিছিলোঁ।